Congress Mudabat! Congress Mudabat! Congress in Karbianglong! ধনশ্ৰী আজিলৈ 9বাৰ যোগদান কাৰ্যসূচী হৈছে। আজি প্ৰায় 1000কৈ অধিক আজি হৈছে। আজি ধনশ্ৰী সমষ্টিত আজিলৈ 9বাৰ যোগদান কাৰ্যসূচী হৈ গ'ল। আজি প্ৰায় 1000 পৰিয়াল কংগ্ৰেছ বেছি পৰিয়ালে কংগ্ৰেছৰ পৰা আৰু লগতে APSL দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰাইছে। গতিকে বেলেগ কাৰ্যসূচী নহয়, যোগদান কাৰ্যসূচীটো প্ৰত্যেক দিনে থাকে। আপোনালোকে গম পাইছে, যোৱাকালিও আছে, আজিও আছে, কালিও আছে, পৰহিও থাকিব। এনে প্ৰত্যেক দিনত যোগদান কাৰ্যসূচীৰ লগতে চৰকাৰৰ কামবিলাকক আমি কৰি গৈ আছে। গতিকে কাৰ্বি আংলং ৰাইজে গম পাইছে যে মনোসজা কথা অপপ্ৰচাৰ কৰিলে মানুহে বেয়া পায়। এয়া কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠীত বসবাস কৰা ৰাইজে গম পায় যে টিম কাৰ্বি আংলং বা ভাৰতীয় জনতা পাৰ্টীয়ে যে ৰাইজক সমালোচনা অপপ্ৰচাৰ কাম নকৰে। ৰাইজক যিটো কৈছে সঁচা কথাবিলাক কৈ আছে। গতিকে গম পোৱা কাৰণে ৰাইজে ওলাই আহিছে আৰু দুখীয়া পৰিয়ালবিলাকক যিটো নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপহাৰ দিয়া সেই গোটেইখিনি আঁচনি পূৰণ হোৱাৰ কাৰণে ৰাইজে এতিয়া ওলাই আহিছে। কংগ্ৰেছ আমি কণ্ডেম কৰিছোঁ, কাৰণ বহুত দিনৰ সমস্যা আমি প্ৰায় 40 বছৰ কৰি সেই আন্দোলন কৰি আহিছে আৰু সেই অট'নমাছ ষ্টেটৰ বিচাৰা সংগ্ৰামত বহুতো শ্বহীদ হৈছে। প্ৰায় 300কৈ অধিক মানে মৃত্যু দিবলগীয়া হৈছে, মৃত্যু হ'বলগীয়া হৈছে। আজি আমি ধনশ্ৰী মোৰ সমষ্টিত MSC কনষ্টিটুৱেঞ্চিত আমাৰ ভাৰতীয় জনতা পাৰ্টি উদ্যোগত কংগ্ৰেছৰ পৰা অহা 500তকৈ অধিক তেওঁলোকৰ কংগ্ৰেছ ছাপৰ্টৰ আগৰ ভোটাৰ্ছখিনি আজি মুকুট দৈমাৰীৰ নেতৃত্বত আৰু ধৰ্মেন্দ্ৰ হাছনুৰ নেতৃত্বত জইনিং কৰিছে। এই জইনিঙত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ডাইনামিক লিডাৰ আমাৰ অনাৰেবল CM ডক্টৰ তুলিৰাম ৰহং ছাৰ নেতৃত্ব লৈছে। তেখেতে থাকি আজি এই কাৰ্যসূচীখিনি ধুনীয়াকৈ সমাপন কৰোঁতে সহযোগ কৰিছে আৰু আগন্তুক দিনত আমাৰ ধনশ্ৰী সমষ্টিটো কংগ্ৰেছ মুক্ত হৈ গ'ল। আজি এণ্টি নেশ্যনেল যোনটো গৌৰৱ গগৈৰ যোনটো আচল ৰূপটো ভাহি ওলাইছে, সেইখিনি ৰাইজেও গম পাইছে, ছ'চিয়েল মিডিয়াত ঘৰে ঘৰে গম পাইছে, নিজৰ হাতত মোবাইল থকা বাবে। গতিকে আজিৰ দিনত কংগ্ৰেছৰ ছাপৰ্ট কৰা মানুহ আৰু নাই। যিমানখিনি ভাৰতীয় জনতা পাৰ্টি মোৰ দিনত মই যি দেখিছোঁ আৰু গোটেইখিনি আই মাতৃসকলে যোনটো সুবিধা পাইছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোনটো তেখেতে মহিলাক যেনেকুৱা সন্মান দিছে, তেখেতসকলক অৰুণোদয়কে আৰম্ভ কৰি মহিলা উদ্যমিতা, লগতে আকৌ লাখপতি মহিলাসকল আৰু লগতে সমষ্টিটো PSYছত মানে গাঁৱে গাঁৱে যাতে স্কিমটো গৈ পায়, CM স্পেচিয়েল পেকেজৰ থ্ৰুদি আমাৰ ডক্টৰ তুলিৰাম ৰহং যোগেদি আমাক সমষ্টি ৱাইছত দিছে। সেইখিনি কাম মই সমষ্টি PSYছ বা প্ৰত্যেক গাঁৱতে ৰিনিউৱেলৰ জৰিয়তে বা লেণ্ড ডেভেলপমেণ্ট জৰিয়তে বা চেণ্ড গ্ৰেভেল দিয়াৰ জৰিয়তে বা অপেন ষ্টেট ৰংকেৰ ছেট এইখিনি দায়িত্ব যোনটো হেৰি আছে, কেৰখ ছেট ডিমাছাসকলৰ কাৰ্বিসকলৰ সকলো মানে ধৰণৰ জনগোষ্ঠীক সকলো ধৰ্মীয় লোকৰ কাৰণে সুবিধা দিছে, স্কিম দিছে। সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীক মৰম কৰি এতিয়া তেখেতসকলে কংগ্ৰেছৰ যিখিনি আছিলে সেইখিনি গোটেইখিনি আহি গ'ল।